খুচি কিচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাইছোঁ চজিনা আৰু সৰিয়হ আৰু মাছ। তাৰ বাবে মই এইকেইটা মাছ লৈছোঁ। মাছকেইটা ভালদৰে ধুই মই চাফা কৰি লৈছোঁ। ইয়াৰ লগত লৈছোঁ এইখিনি মই চজিনা। এয়া দেখিছেনে, মই এইখিনি চজিনাখিনি গুচাই ধুনীয়াকৈ টুকুৰা কাটি ল'লোঁ। বিলাহী কেইটামান দুটা কাটি লৈছোঁ। এয়া লৈছোঁ পিঁয়াজ, অলপমান সৰিয়হ লৈছোঁ। সেইখিনি মই পেষ্ট বনাই ল'ম সৰিয়হখিনি, আৰু আদা নহৰু পেষ্ট, জলকীয়া, আৰু মই যিখিনি দি যাম সেইখিনি মই যি মা মছলা দি যাম সেইখিনি আপোনালোকক দেখুৱাই যাম। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে মই এখন কেৰাহী উঠাইছোঁ। তাতে মই মাছকেইটা ভাজি ল'ম ভালদৰে। এটা এটাকৈ মই মাছকেইটা দি দিছোঁ। এই মাছকেইটা মই এতিয়া ভালদৰে ভাজি ল'ম। মোৰ মাছখিনি ভজা হৈ গ'ল। মই মাছখিনি টুকি ৰাখিলোঁ। সেইকেইখন কেৰাহীতে মই, আৰু দেখিছেনে, মই বেছি বিশেষ তেল ব্যৱহাৰ কৰা নাই। এইখিনি তেলতে মই এতিয়া অলপমান দিম পাঁচফোৰণ। এই তেলকণতে দি দিছোঁ যাতে ভালদৰে ফুটি উঠে। তাতে দিছোঁ দুটা শুকান জলকীয়া। অকণমান লৰাই দিম। পাঁচফোৰণকেইটা ভালকৈ ফুটি উঠিবলৈকে অকণমান লৰাই দিছোঁ। এতিয়া মই কাটি ৰখা এটা পিঁয়াজ দিছোঁ। মিডিয়াম চাইজৰ এটা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। এই পিঁয়াজখিনি অকণমান মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। অকণমান মই ভাজি লৈছোঁ। ইয়াতে মই যি আদা নহৰু পেষ্ট বনাই ৰাখিছিলোঁ, সেই আদা নহৰু পেষ্টখিনি মই ইয়াতে দি দিছোঁ। আদা নহৰু পেষ্টখিনিও মই অকণমান সময় ভাজি ল'ম। কেঁচা ভাৱটো যোৱালৈকে মই অকণমান সময় ভাজি ল'ম। মই ভাজি আছোঁ। প্ৰায় হৈ গৈছে। ইয়াতে মই দুটা মিডিয়াম চাইজৰ বিলাহী কাটি ৰাখিছিলোঁ। মই গুটিখিনি দিয়া নাই, গুটি গুচাই মই কাটি লৈছোঁ। আপোনালোকে বিলাহী গুটি খায় নে নাখায় মোক জনাবচোন। আমি কিন্তু এই বিলাহী গুটিখিনি নাখাওঁ। দেখিছেনে, মই বিলাহীখিনি বহাই দিলোঁ। ইয়াতে মই সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিছোঁ, আৰু দিছোঁ 1 চামুচ হালধি, আৰু দিছোঁ দুটা গোটা জলকীয়া। এইখিনি মই এতিয়া ভালদৰে লৰাই ল'ম। বিলাহীখিনি মই গলি যোৱালৈকে অলপ সময় ভাজিম। তাৰ কাৰণে মই অকণমান সময় ঢাকি ৰাখিছোঁ। গেছটো মিডিয়াম ফ্লেমত দিছোঁ। দেখিছেনে, মোৰ বিলাহীখিনি গলি গৈছে। ইয়াতে মই যিখিনি সৰিয়হ পেষ্ট বনাই থৈছিলোঁ সেই সৰিয়হখিনি মই দি দিম। মোৰ অকণমান সৰহ হ'ল, সেইকাৰণে মই অকণমান থৈ দিছোঁ। ডাঙৰ চামুচেৰে প্ৰায় 4 চামুচমান মই ইয়াত ব্যৱহাৰ কৰিছোঁ। এতিয়া সৰিয়হখিনি অলপ সময় বিলাহী আৰু মছলাৰ লগত মই অকণমান সময় ভাজি লওঁ। অকণমান ঢাকি দিছোঁ গেছটো মিডিয়াম ফ্লেমত দি। ইয়াতে মই অকণমান ধনিয়া গুড়ি দিছোঁ, আৰু অকণমান জিৰা গুড়ি দিছোঁ। অকণমান মই লৰাই দিছোঁ। এইখিনি মোৰ ভজা হৈ গৈছে। এতিয়া মই চুচ গুচাই ধুনীয়াকৈ ধুই পখালি লোৱা এই চজিনাখিনি মই ইয়াতে দি দিছোঁ। এতিয়া মই মছলাখিনি ভালকৈ যাতে চজিনাখিনিত লাগে তেনেদৰে মই লগাকৈ মই ভালদৰে লৰাই দিছোঁ। দেখিছেনে, মই গোটেইখিনি মছলা চজিনাখিনি লাগি গৈছে। ইয়াতে মই এতিয়া পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ আন্দাজমতে পানী দিব পাৰিব। মই বৰ বেছি পানী দিয়া নাই।
বান্ধি দিছোঁ। এতিয়া মই অকণমান সময় ইয়াত ঢাকোন লগাই উতলিবলৈ দিম। এটা উতল অহাৰ পিছতহে মই ইয়াত মাছখিনি দিম। এয়া দেখিছেনে মোৰ কিমান সুন্দৰকৈ উতলি আছে। এয়া চজিনাখিনি মোৰ যেতিয়া সিজিব তাৰপিছতে মই মাছখিনি দিম। সেইকাৰণে অকণমান সময় মই এয়া সিজাই আছোঁ যাতে মোৰ চজিনাখিনি ভালদৰে সিজি যায়। চজিনা সিজি গ'লত মই এয়া ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিছোঁ। গোটা গোটাকৈ ৰাখিছোঁ, এইকেইটা মাছ মই এনেকৈ দি দিছোঁ। মাছকেইটা মই ইয়াতে দি দিলোঁ, অকণমান লৰাই দিছোঁ। মাছকেইটা তললৈ অকণমান ভৰাই দিছোঁ। এতিয়া আকৌ অকণমান মই ঢাকোন দি দিম। ঢাকি দিছোঁ, আকৌ অলপ সময় মই উতলিবলৈ দিম। এয়া মোৰ মাছ দিয়া চৰচৰি আৰু চজিনা দিয়া এইখিনি মোৰ হৈ গৈছে। এয়া চাওক কি সুন্দৰ হৈছে, এয়া দেখিছেনে? এইখিনি মোৰ হৈ গৈছে। মই ইমানটো জোখতে ৰাখিছোঁ। এয়া মাছকেইটাও মোৰ ইয়াত ভাজি ধুনীয়াকৈ কোমল হৈ গ'ল। মই এতিয়া পৰিৱেশন কৰিম। এয়া মই ভাতৰ লগত পৰিৱেশন কৰিছোঁ। এয়া দিছোঁ মই, দেখিছেনে? চজিনা মাছ আৰু সৰিয়হ দি বনোৱা এয়া, আৰু লগত দিছোঁ মই এয়া বেঙেনা ফ্ৰাই দিছোঁ। এয়া বেঙেনা ফ্ৰাই দিছোঁ, আৰু এয়া দিছোঁ মই চাটনি, সৰিয়হ আৰু কণবিলাহী দি বনোৱা চাটনি। আপোনালোকে খায়নে ক'বচোন মোক, সৰিয়হ আৰু কণবিলাহীৰ চাটনিখন। নাই খোৱা যদি খাই যাবচোন, বৰ ভাল লাগে। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।